ভাইটি কিবা লাগিছিলে? বহি আছে নেকি? আছে। দিয়কচোন। ৰ'বা। এখন লোৱা 20 টকা। 20 টকা ন? দেউতাক চিনি পাই নহয়? অঁ পাওঁ। দেউতা দি যাব পইচা। অঁ ঠিক আছে হ'ব দিয়া। ঠিক আছে হ'ব। দাদা ভালনে? অঁ ভণ্টি ভাল ভাল। কিবা লাগিছিলে তোমাক? বস্তু কেইটামান লাগিছিলে। ডিছ লৈ আহিছা নেকি আজি? হয়। তোমাৰ শ্বেম্পু, তাৰপৰা এইটো পাউডাৰ, মানে তোমাৰ 250 হ'ল। দাদা পইচাটো দেউতাই দিব দেই। আগৰটো গোটেই হিচাপ কৰি থৈ দিব। হ'ব ঠিক আছে। আহিছো। যাবা। বস্তুবোৰৰ যি দাম হৈছে, ইফালে আকৌ মানুহবোৰে আকৌ বাকী লৈ লৈ বাকীও দিব নিবিচাৰে পইচা। ধেত এনেকৈ হ'লে দোকান কেনেকৈ চলাম বাৰু মই? অঁ আজিকালি ল'ৰাটো আকৌ আহিছে আজি। আজিও চাগে বাকী লাগিব তাক। দি আছোঁ ৰ। দাদা দাদা ভাইটি এই বস্তু কেইটামান লাগিছিল অ। ভাইটি মই তোমাৰ ঘৰ বাকী দিব নোৱাৰিম বুজিছা। কিয়? মোৰ দোকান একদম লাল বাতি জ্বলি গৈছে বুজিছা। তোমাৰ বাকী বহুত হৈ গৈছে। তুমি আগৰ বাকীয়ে তুমি মৰা নাই। আৰু তুমি প্ৰতিবাৰে বস্তু লৈ যোৱা আৰু তুমি প্ৰতিবাৰে কৈ যোৱা কি দেউতাই দি যাব দেউতাই দি যাব। ক'তা তোমাৰ দেউতাই দেখোন চেহেৰা দেখা পাবলৈ নাই আজিলৈকে। আৰু তুমি ইমান দিনৰ মূৰত ওলাইছা তুমি। দিয়ক আজি বাকী কিবা এটা। নাই মই দিব একদমেই নোৱাৰিম। তুমি আগৰ বাকী মাৰা, তাৰপিছত তোমাক বস্তু দিম। আৰু মোৰ দোকান এনেই মোৰ খালী হৈ গৈছে, লাল বাতি জ্বলি গৈছে মোৰ দোকান বুজিছা। হ'ব দিয়ক তেন্তে মই আপোনাৰ কালি মানে আহি পইচাটো দি যাম। হ'ব পাইছে। দাদা জিঅ' ৰিচাৰ্জ এটা দিয়কচোন। ৰিচাৰ্জ দিব নোৱাৰিম বুজিছা। তোমাৰ আগৰো বাকী বহুত হৈ গৈছে। আৰু তুমি প্ৰতিবাৰে বস্তু লৈ যোৱা আৰু তুমি প্ৰতিবাৰে কোৱা যে দেউতাই দি যাব। ক'তা তোমাৰ দেউতাই দেখোন চেহেৰা দেখা পাবলৈ নাই। আগৰ বাকীখিনি মাৰি দিলেহে তোমাক মই বাকী দিম। ৰিচাৰ্জ বিচাৰা তুমি আৰু কিবা বিচাৰা চব দিম। মুঠতে আগৰ বাকীটো মাৰিব দিবা বুজিলানে? ঠিক আছে। ঠিক আছে আহিছো। অঁ যাবা। নাথ অঁ কলিতা আকৌ ইয়া কি হ'ল ঐ? তই ইমান মন চন মাৰি বহি আছ যে, আৰু বহীখনো উলিয়াই বহি আছ, কিবা হ'ল নেকি তোৰ? এই কলিতা কিনো কম বুজিছ। মোৰ দোকানখন বহুত বেয়াকৈ চলি আছে বুজিছানে। মানুহবোৰে বাকী লৈ যায় আৰু যেতিয়া বাকীৰ নামত যেতিয়া মই সেই পইচাৰ কথা কওঁ সিহঁতে ঢেৰ বাহানা বনায়। কিছুমান মানুহ আছে তোৰ বাকী লৈ যায়, তাৰ কেইদিনমানৰ পিছত সিহঁতৰ চেহেৰাই দেখা নাপাওঁ। কাষ্টমাৰে বস্তু নিয়াৰ পিছত মোক যদি টাইমতে যদি পইচা নিদিয়ে মোৰ দোকান কেনেকৈ চলাম ক? ৰুমটো ইফালে লৈ গৈছোঁ ভাড়া, ৰুমৰ ভাড়া দিব লাগে মাহে, লাইটৰ বিল দিবই লাগে। ইফালে আকৌ ঘৰৰ মানুহৰ আকৌ খৰচ পাতিও আছে, খোৱা বোৱাৰ পৰা আদি কৰি। ইমান সৰু দোকানখন লৈ মই যে কেনেকৈ চলি আছোঁ বুজিছোঁ, বহুত দুখ পাই আছোঁ বুজিছানে মই। সেইকাৰণে মই হিচাপ কৰি আছিলোঁ কাৰ পৰা বাকী ল'ব আছে, এয়াই মই হিচাপ কৰি আছিলোঁ। বুজিছ, তইতো জানো মোৰো এখন দোকান আছে বুলি। জানো নহয়। আমি যেতিয়ালৈকে কাষ্টমাৰক বাকী দি আছোঁ তেতিয়ালৈকে আমি বহুত ভাল। যেতিয়া তই বাকী খুজিলি কাষ্টমাৰক তেতিয়া আমি বেয়া হৈ যাওঁ, বহুত বেয়া আৰু একদম নকবি আৰু বুজিছ। আৰু সিহঁতে যেতিয়া বাকী খোজে, যেতিয়া তোৰ বাকী বস্তু ল'ব আহে, তই বিশ্বাস কৰ সিহঁতে এনেকুৱাকে মিঠা লগাই তোক কথা ক'ব। তই ঠিকেই কৈছ। কিছুমান আছে গোটেই জীৱনটো বাকী খাওঁতে গুচি যায়, বাকীটো মৰা কোনো নামেই নাই। তাৰপিছত তোৰ যিখন বাকী বহীখন সেইখনতো হয় নিগনিয়ে কুটিব, নহয় ক'ৰবাত পৰি যাব, তই কোনোবা দিন জ্বলাই পেলালি, মানুহ নাই, বাকী নাই, মাৰাটো কোনো নামেই নাই। ঠিকেই কৈছ তই কথাখিনি বুজিছ। দেচোন দে তোৰ সেই বাকী বহীখন এজন চাওঁ কিমাননো বাকী আছে। ইয়াত ঢেৰ বাকী আছে নেকি? এই বহুত বাকী আছে, তই নিজে চাই তই চব গম পাই যাবি তই। না হাজৰিকাত তোৰ পৰা বাকী খাই নেকি? হাজৰিকাই বাকী নাখায়, এই তাৰ ল'ৰাটোৰ ছোৱালীটোৱে মোৰ দোকানত বাকী খায় বুজিছ। আজি প্ৰায় 4 মাহ হ'ল, পইচাটো নাই, মানুহো দেখা দেখি নাই বুজিছ। হাজৰিকাই চাগে গমেই নাপায় তাৰ যে ল'ৰা ছোৱালী তোৰ পৰা বাকী খায় বুলি। এই কি এতিয়া ফাল্টু কথা ক'ব আহিছ? হাজৰিকাৰ ল'ৰা ছোৱালীয়ে তাৰ নাম লৈ কেনে মোৰ দোকানৰ পৰা বাকী লৈ যায় আৰু সি কি গম নাপাকে থাকিব? হাজৰিকাৰ ল'ৰা আৰু ছোৱালীটো যে বাকী খোৱাত 1 নম্বৰ। কোনোবা দিন শুনিবি বাকী খোৱাৰ নামত ৱৰ্ল্ড ৰেকৰ্ড হৈ গ'ল, আৰু সিহঁতৰ নামেই ওলাব ৱৰ্ল্ড ৰেকৰ্ডত। তই চাবি মই যদি মিছা কৈছো। সিহঁত দুটা বাপেকৰ নাম লৈ চবৰ দোকানতে বাকী খাইগে গৈ পেলাই, বাপেকে গমেই নাপায়।
অঁ এবাৰ তাক ঠিকছে পিটিলোঁ নহয় বুজিছ এতিয়া যে আহি মোৰ দোকানৰ সন্মুখে দিয়ে নাযায় তই ইমান টেনশ্যন নলবি মই কিবা এটা তোক কৰি দিম ৰ অ ভাই তই যেনেকে পাৰ তই কি কৰ কি নকৰ মই নাজানো তই মোৰ মুঠতে বাকী পইচাকেইটা ওলাই দে ভাই ৰ তই এবাৰ এতিয়া ল'ৰাটো তোৰ তালৈ আহিব তই মোলৈ ফোন এটা কৰিবি ময়ো আহিম ঠিক আছে হ'ব দে এতিয়া মই যাওঁ মোৰ দেৰি হৈ আছে সি আহিলে তোক মোক ফোন এটা কৰিবি অঁ দে হ'ব দে যাবি দাদা কথাটো কেনেকৈ কওঁ বাৰু সি চাগে শুনিলে মোক খঙেই কৰিব দুদিনৰ আগত বয়ফ্ৰেণ্ডৰ লগতো দেখিছে যি হয় হ'ব আৰু ভগৱান বচাবা মোক ভণ্টি কথাটো কৈয়ে দিওঁ নেকি আকৌ দেউতাকো লগাই দিয়ে বুলি ভয়ো লাগে বাদ দে যি হয় যি নাই দেখা যাব কৈয়ে দিওঁ যা ভণ্টি কিবা কবি নেকি তই তই কিবা কবি নেকি অঁ আছিল তয়ে কচোন আগত তই ডাঙৰ তই কচোন আগত তই মোৰ মৰমৰ ভণ্টি হয় তয়ে কচোন আগত দে ময়ে কৈছো তই খালি খং নকৰিবি দে হ'ব দে কচোন তই কি কথা খং নকৰ দে ক দাদা মোৰ যে নাথৰ দোকানত 2000 টকা বাকী হ'ল কি কৰো এতিয়া তোৰ নাথৰ দোকান বাকী আছে আৰু ৰচোন সেইদিনাখন যে ল'ৰাটোৰ লগত ঘূৰি ফুৰিছিলি বাইকত কোন আছিলে এতিয়া দেউতাৰক মই লগাই আছো ৰচোন যা লগাগৈ তই যে নেহাৰ লগত ঘূৰি ফুৰা সেইটো কথাও লগাম বল দুটা একেলগে লগামগৈ দে হ'ব দে নালাগে দে লগাব তোৰ কথা মই নলগাওঁ দে বহ মোৰো একেই অৱস্থা ভণ্টি মোৰ তাৰ দোকানত বহুত বাকী হৈ আছে কেনেকে যে বাকী মাৰিম আৰু তাৰ দোকানত মই বহুত দিন হ'ল যোৱাই নাই এইবাৰ বাচি গ'লে বাকী খোৱাটো এৰিয়ে দিম দেই দাদা অঁ ভণ্টি ঠিক আছে এবাৰ এৰিয়ে দিম দে বাকী খোৱা তই কি হ'ল তোক ইমান ফোন কৰি আছো তই ফোনে ৰিচিভ কৰা নাই যে আৰু এইকেইদিন বহুত দিন হ'ল তোক দেখাই নাই কাৰণটো কি কি কবি মোৰ গাটো ভাল নহয় আৰু তাৰ ওপৰঞ্চি এইকেইদিন মানে তোৰ চিন্তা এটা মোৰ হৈ আছে গম পাইছ সেইকাৰণে মই ওলাইও যোৱা নাই তোৰ চিন্তা তোৰ লগতে থ তই এই নাথৰ দোকানত বাকী খাইছিলি নি অঁ খাইছোঁ পিছে তই কেনেকৈ গম পালি কেনেকৈ গম পালি মানে মই সেইদিনাখন তাৰ দোকানলৈ গৈছিলোঁ সি মোক কৈছে তই বাকী খোৱাৰ কথা বহুত দিন হ'ল বোলে তই তাৰ দোকানত দেখাও দিয়া নাই আৰু তই দেউতাৰ নাম লৈ বাকী খাই আছ ন এইটো কিন্তু বৰ ডাঙৰ ভুল কৰিছ তই আৰু তইতো বেয়াই ভনীয়েকো বেয়া কৰিছ আগতেতো মাৰ খাই থৈছ দোকানৰ পৰা আৰু এইবাৰ যদি মাৰ খাবলৈ মন নাই পইচাকেইটা সোনকালে ঘূৰাই দিবিগৈ ন বুজিছ নহয় দে হ'ব দে তই ঠিকেই কৈছ মই ঘূৰাই দি থৈ আহিম দে আৰু তোৰ আগৰ স্বভাৱটো গৈছে নাই চুৰ কৰা সেই হ'ব দে গৈছে হ'ব তেন্তে ঠিকে আছে দে হ'ব দে মোৰ কাম আছে মই যাওঁ দে যাবি দে দে হ'ব দে যা চবেই গম পাইছেচোন কথাটো মোৰ আৰু হয়ো হয় ঠিকেই কৈছে ইও মই বহুত বেয়া কাম কৰি থৈছোঁ নহয় আগতেও মোক বহুত মাৰিলেতো এনেকৈ এতিয়াও চাগে মোৰ পিঠিত দাগ হৈ আছে চাগে চকলা চকলিকৈ কি কৰোঁ কেইদিনমানৰ পিছত মই নাথৰ দোকানত যাবই লাগিব গৈ পেলাই তাক মই কিবা ক'ত ফাঁকি দি আহিবই লাগিব কেইদিনমান মোক টাইম লাগে কেইদিনমান মই টাইম পালে মই ভণ্টিৰ পইচাটো ঘূৰাই দিব পাৰিম আৰু মোৰ পইচাটোও মই ঘূৰাই দিব পাৰিম যদি মই কেইদিনমান টাইম পাওঁ নাথৰ পৰা ভাল হ'ব নাথক মই টাইম বিচাৰি গ'লেতো নহ'ব কিবা এটা ফাঁকি দিব লাগিব কি ফাঁকি দিওঁ দেউতাৰ নাম কৈয়ে মই ফাঁকি দিম দেউতাৰ বেমাৰ হৈছে বুলিয়ে ক'ব লাগিব নাথক তেতিয়া নাথে বিশ্বাস কৰি ল'ব কাৰণ দেউতাও ওলাই নাযায়তো বয়সো হৈছে ঠিকে আছে সেইটোৱে ফাঁকি দিম মই নাথক আৰু কেইদিনমান মই টাইম পালে হৈ যাব মোৰ চব ক্লিয়াৰ হৈ যাব ভণ্টিৰো পইচা দিব পাৰিম এইফালে মোৰ পইচাটোও দি দিব পাৰিম আৰু ভালেই হ'ব হাততো পইচা পাতি নাই এইফালে গাৰ্লফ্ৰেণ্ডৰো বাৰ্থডে আহি আছে কৃষ্ণ চব যেন ভালে কুশলে যায় দাদা ভালনে অঁ ভাইটি কি হ'ল আজি ধুমকেতুতে ওলালেহি যে হা দাদা দেউতাৰ বেমাৰ হৈ আছে পইচাটো বোলে দুদিনৰ পিছতহে দিব বোলে হয় নেকি ঠিক আছে বাৰু তুমি দেউতালৈ ফোন এটা লগাই দিয়াচোন মই নিজে ফোন কৰি সোধোঁ এই দাদা আমাৰ ঘৰত নেটৱৰ্কে নাপায় নেটৱৰ্ক নাপায় মোৰ মোবাইল পৰা কৰিলে নেটৱৰ্ক পাব তুমি লগোৱা ফোন লগোৱা লগোৱাচোন নাই নেটৱৰ্ক নাপায় কি কথা কৈছা সেই কি চিম চলোৱা তুমি ভোডাফোন চিম চলোৱা ময়ো ভোডাফোন চিম চলাওঁ বুজিছানে আমাৰ ঘৰত নেটৱৰ্কে নাপায় মই কথা পাতিবলগীয়া হ'লে মই সেই বাৰীৰ পাছফালৰ লেট্ৰিন হৈ যাবলগীয়া হয় বুজিছা দাদা মই গৈ দিওঁ এই ৰ'বাচোন তুমি কাম এটা কোৱাচোন ভিতৰলৈ আহাচোন তুমি এই দাদা আহা না ভিতৰলৈ দাদা মাৰিব নোৱাৰো তুমি বেছি প্ৰশ্ন কৰা সেই তুমি কথাটো এই ভাইটি এই তেৰিকা এই দাদা কি কৰে আপুনি মই তোমাক এনেকৈ পেলোৱা বুলি পেলোৱা নাছিলোঁ নহয় মই তোক পেলা নি নাই হ'ব এটা কাম কৰা
তুমি 5 মিনিট বহা, মই 10 মিনিটত খাওঁতে আহি আছোঁ। গুচি নাযাবা আকৌ দেই। আজি কাৰেণ্টডালনো ইমান কাটিছে ৰ'দডালত টিকা ফটা ৰ'দডাল দিছে কিনো হ'ব ঐ কিমান গেম খেলি থাক আৰু থক আপুনি কিনো জানে গেমৰ কথা হ'ব থ গেমৰ কথা মোক শিকাবলৈ আহে কি কাম নাই এনেই গেমডাল খেলি সময় নষ্ট কৰিবি তহঁতি থ জানো পাই কোনেনো ফোন কৰিছেনো এতিয়া মাথাটো বেয়া হৈ আছে এনেই নাথ দেখোন নাথ ক ঐ কলিতা, ঐ তুমি মোৰ দোকানলৈ গুচি মই তাক বহাই থৈ দিছোঁ মই। তইতো হাজৰিকাটো আহিছে নেকি এই হাজৰিকা অহা নাই, হাজৰিকা ল'ৰাটো আহিছে। অঁ আহ সোনকালে আহ। কলিতাটো আহিবই এতিয়া, সি মোক পইচা যেনেকৈ হ'লে সি উলিয়াই দিবই। মই এতিয়া দোকানত নাযাওঁ, মই হোটেললৈকে যাম, চাহ খাই থাকোঁগৈ। দোকানত চাবি দেই তই মই সেই নাচৰ তাৰপৰা আহোঁগৈ আৰু গেমটো কমাই খেলিবি অকণমান এইটোক আজি দি আছোঁ এইটো মোক এনেই বকি থাকে দাদা ভালনে ভাল বেয়া বাদ দে তই যে নাথৰ যে বাকী খাই থৈছ তই পইচাটো দিয়াই নাই আৰু তোৰ ভণ্টি আৰু তোৰ এইবোৰ স্বভাৱ কি কেতিয়াও ভাল নহ'ব নেকি তোৰ এতিয়াও দাদা পইচাটো দি যাবতো দুদিনমান পিছত দেউতাই পইচাটো আহি দি যাবতো নাই এইবোৰ কথা মই জানো তহঁতৰ কথা তহঁতৰ দেউতাই এইবোৰ কথা গমেই নাপায় তহঁতি ফাঁকি দিবলৈ আহিছ তোৰ আৰু ভণ্টিৰ স্বভাৱ কেতিয়াও সলনি নহয় তোৰ লগত কি আছে চা উলিয়া বেটা দুটা ফোন কি কৰ তই দুটা ফোন এটা মোবাইলত গেম খেলো দাদা আৰু এটা গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতো তোৰ ধাৰ মাৰিবলৈ পইচা নাই দুটা মোবাইল চাওঁ উঠছোন কি আছে চাওঁ বেটা তোৰ এয়াও ধান্দা হ'ল প্লিজ নামাৰিব দাদা আপুনি যি কয় মই তাকে কৰিম দাদা ঘৰতো নক'ব দাদা নাই এইবোৰ নহ'ব তোৰ ঘৰত ক'বই লাগিব এইবোৰ কথা তোৰ নহয় ঠিক নহবি তই তেতিয়াও দাদা নামাৰিব আৰু মোক আপুনি যি কয় মই তাকে শুনিম দাদা কৰিবিতো দাদা কৰিবি ঠিক আছে তই প্ৰথমতে এই ৰুমটো ৰুমটো পটককৈ একদম ধূলি ভালকে চাফা হ'ব লাগিব তোৰ এইবোৰ স্বভাৱ পেলালি বস্তু ৰবা তই শাৰী ঠিক কৰিবি ভালকে দাদা নক'ব ঘৰত দাদা তই তোক সাৰিবলৈ কৈছো নহয় তই সাৰি ল তোক মই কি শাস্তি দিওঁ চাই থাক তই ভালকে এইবোৰ তহঁতি কেতিয়াও ঠিক নহবি দাদা ঘৰত নক'ব দাদা তই কথা কম ক তই কাম কৰ উদ্ভৱ কৰ 100 বাৰ উদ্ভৱ কৰ জলদি কৰ মোৰ সময় নাই 1 2 3 4 86 87 88 কি হ'ল তই ৰখি দিছ যে দাদা নোৱাৰিম মই আৰু নাই তই কৰিব লাগিব কৰ 90 আগত 91 দাদা প্লিজ মোক এৰি দিয়ক মই নোৱাৰিম আৰু দাদা নোৱাৰিছ আৰু নোৱাৰিম দাদা দেচোন দে তোৰ পাৰ্চটো দে মোক দে তোৰ পাৰ্চটো দে দে যা তই যাগে আকৌ দাদা মোৰ মোবাইলকেইটা দিয়ক না ক'ৰ মোবাইল নেপাওঁ তই মোবাইল নেপাওঁ যা দাদা কি মোবাইলটো যে বেচাৰ আগতে প্লিজ কৈছোঁ মোক ফ্ৰী ফায়াৰ আইডিটো আপুনি মোক মেছেজ কৰি দিবচোন তোৰ কাৰণে চাকৰ পাইছিলি তোক ফ্ৰী ফায়াৰ আইডি দিবলৈ তোক বা চাকৰ পাইছিলি তাক আইডি মেছেজ কৰি দিব লাগে পইচা হৈ যাব এই মোবাইলকেইটা নন্দীৰ দোকানতে বিক্ৰী কৰি দিম যিকেইটা পইচা সেই নাথক দি দিম আৰু বেচেৰাটোৰ দোকানৰ বস্তুকেইটাও ভৰাবলৈ হ'ব কলিতা কিবা হ'লনে নাই কিবা হ'ল দিলোঁ তাক ঠিকছে আজি ভালকৈ দিছ নেকি ভালকৈ দিলোঁ মোবাইল দুটা ৰাখিলোঁ এয়া মোবাইল পাৰ্চটো থ'লোঁ সেইটো পাৰ্চটো সেইকেইটা তোক দিলোঁ মোবাইল এটা ৰাখি তই বেয়া কৰিলি নেকি ল'ৰা আছিল নহয় তোৰ এইবোৰ ডাইলগ পাইছে তোৰ সেইকাৰণে এই অৱস্থা হৈছে তোৰ দোকানৰ এইকেইটা তোক দিলোঁ মোবাইলৰ পাৰ্চত পইচা কেইটামান আছে এইকেইটা এই দোকানখনত মোবাইল দোকান আছে নহয় তাতে বিক্ৰী কৰি দিবি যিকেইটা পইচা পাওঁ পাৰ্চতো কেইটকামান আছে তো সেইকেইটা তই
বস্তুখিনি যিমানখিনি পাৰ আৰু বুজিছ নহয় দোকানখন একদম বেয়া হৈছে তোৰ দেখিবলৈ সেইখিনি ভৰাবি মই যাওঁ ল'ৰাটোক অকলে থৈ আহিছোঁ মই এইটো অকল গেম খেলাতেই ব্যস্ত সেইটো ঠিক আছে ঠিক মই আছে যাওঁ এতিয়া দেই হ'ব দে থেংক ইউ দেই তোৰ থেংক ইউ নহ'ব তই ৰাতিলে গম পাইছে দে দে আহিলো দে দাদা তোক বৰ বেয়াকে মাৰিলে ন মই নগ'লে ভালেই হ'ল ভণ্টি তই নগলি ভালে হ'ল ঐ তোক যোৱালে মজিয়া মুচিব দিলেহেঁতেন আৰু কি জান মোৰ মোবাইলটো লৈ ল'লে বেয়াতে হ'ব দে দুখ নকৰিবি আপোনালোক সকলোকে ধন্যবাদ আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আমাৰ ভিডিঅ'টোৰ মেইন উদ্দেশ্যটি আপোনালোকে হয়তো এতিয়ালৈকে গম পাইছে গম পোৱা নাই যে তথাপিও মই আকৌ এবাৰ কৈছোঁ আমাৰ সমাজত এনে কিছুমান মানুহ আছে যিসকল মানুহে বাকী বস্তু খায় কিন্তু সময়মতে পইচা দিব নিবিচাৰে অথচ সেই দোকানীজনৰ অৱস্থা বেয়া হৈ যায় আপোনালোকে বাকী নিয়ক বেপাৰীও বাকী দিবই দোকানীয়েও বাকী দিবই কিন্তু আপোনালোকৰ এটা দায়িত্ব যে বাকী যে নিয়ে সেই বাকী পইচাটো যাতে সময়মতে যাতে মাৰে যাতে দোকানীজনৰ যাতে বিপদ নহয় আমাৰ ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য সেইটোৱে আৰু তোমালোকক ল'ৰা ছোৱালীবিলাককো কথা এষাৰ কওঁ বাকী নিবা বাকী নিনিয়া নহয় বাকী নিবা বিপদত পৰিলেতো বাকী নিবই লাগিব ন বাকী লৈ যাবা কিন্তু বাকীটো সময়মতে ঘূৰাবা আৰু মা দেউতাৰ নাম লৈ পেলাই পৰাপক্ষত বাকী নিনিবা সেইটোৱে নহ'লে তুমি কিবা ক'ব বিচাৰা নেকি নাই মইতো যিখিনি ক'ম বুলি ভাবিছিলোঁ দুজনে কৰি দিলে তো বাকী খাওক বাকী খোৱাটো কোনো অপৰাধ নহয় কিন্তু যাতে আপোনাৰো বিপদ নহয় আৰু দোকানীজনৰ যাতে একো বিপদ নহয় তেনেকুৱাকৈ অকণমান চাই চিতি কামবিলাক কৰিব আৰু তো আৰু এটা কথা এইজন আমাৰ ভিতৰত প্ৰথম ওলাইছে এখতৰ এটা ইউটিউব চেনেল এটা আছে এক্সপ্ল'ৰিং ভিলেজ নামৰ এটা মোৰ ইউটিউব চেনেল আছে তাত মই গাঁৱত হৈ যিবোৰ মন্দিৰ আছে নামঘৰ আছে থান আছে সেইবিলাকৰ ওপৰত মই অলপ ডিটেইলকৈ ভিডিঅ' বনাওঁ অকল মন্দিৰ থান বুলিয়ে নহয় যিকোনো আপোনাৰ পিকনিক স্পট হওক যিখিনি আপোনাৰ মানুহবিলাকে ধৰি লওক সাধাৰণ মানুহ নেচাৰেল যোনবোৰ জাগা সেইবোৰৰ ভিডিঅ' বনায় ভিডিঅ' বনাওঁ আৰু যিবোৰ বস্তু মানুহে ধৰি লওক গম নাপায় আৰু যিমান পাৰোঁ অলপ ডিটেইলকৈ দিবলৈ চেষ্টা কৰোঁ যিমানখিনি পাৰোঁ তো চাব মোৰ চেনেলটোৰ লিংক মই তলত দি দিম আমি আৰু আমাৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ডিছলাইক কৰিলে এটা কথা কৈ দিওঁ যে আমিও গম পাব লাগিব যে আপোনালোকে আমাৰ ভিডিঅ'টো কিবা যদি বেয়া পাইছে কাৰণটো কমেণ্টত দি দিলে আমিও গম পাম নেক্সট টাইমৰ পৰা আমি সেইখিনি শুধৰাবৰ কাৰণে চেষ্টা কৰিম যাতে পিছত যাতে সেইখিনি একো প্ৰব্লেম নহয় আজিলৈ বাই বাই দিয়ক বাই বাই